এটা নতুন দিনৰ শুভেচ্ছাৰে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বলক আজি আমাৰ ডায়েটলৈ আপোনালোকক লৈ যাওঁ। আচলতে আজি আমাৰ ডায়েটলৈ আলহী আহিব। যোৰহাট ডায়েটৰ পৰা সকলো প্ৰশিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকল আহিব। গতিকে কি অনুষ্ঠান হয় নহয় আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। আলহীসকল থাকিব যিহেতু, গতিকে এই ৰুমটো তেওঁলোকৰ বাবে থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোক যিহেতু 11:30 বজাত পামহি বুলি কৈছিল, গতিকে আমি অপেক্ষাৰে এনেদৰে বহি আছোঁ। আৰু তেওঁলোক আহিলে বুলি গম পাই আমি গেটৰ সন্মুখৰ পৰা আদৰিবৰ বাবে সকলোৱে লাইন পাতি থিয় হৈছিলোঁ। তিতাবৰ ডায়েটৰ প্ৰশিক্ষাৰ্থীসকলক অকণমান সময় জিৰণি ল'ব দি আমিও সকলোৱে নিজৰ নিজৰ প্ৰদৰ্শনীৰ বাবে ড্ৰেছ পৰিধান কৰি আহিলোঁগৈ। ড্ৰেছ পাতি কৰিয়ে পুনৰ ডায়েটলৈ বুলি ওলালোঁ। আজি অকণমান সময়ৰ ৰক্ষা নাই। এইফালে আমাৰ লাচিত বৰফুকন ডাঙৰীয়া, পুৰোহিত আৰু এয়া বৰপেটা ডায়েটৰ প্ৰশিক্ষাৰ্থী। ইতিমধ্যে আমাৰ প্ৰগ্ৰেম আৰম্ভ হৈ গৈছিল। প্ৰথমতেই আছিল সম্বৰ্ধনা অনুষ্ঠান। দুয়োখন ডায়েটৰ অধ্যক্ষ আৰু শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱা হ'ল। তাৰ পাছত বন্তি প্ৰজ্বলন আৰু ইয়াৰ পিছতে আছিল উপহাৰ প্ৰদান। দুয়োখন ডায়েটৰে উপহাৰ প্ৰদানৰ পিছত আছিল আমি উলিওৱা ৱাল মেগাজিনখনৰ উন্মোচন। অনুষ্ঠানটিৰ আৰম্ভণিতে তিতাবৰ ডায়েটৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা য়োগাৰ ডেমনষ্ট্ৰেশ্যন এটা প্ৰদৰ্শন কৰা হৈছিল। বিহু বুলি ক'লেতো কোনো ৰৈ থাকিব নোৱাৰে, গতিকে সকলো লাগি গ'ল বিহু নচাত। গানৰ তালে তালে সকলোৱে নাচিবলৈ লাগিল। আৰু এইফালে আমাৰ ডায়েটৰ লাচিত বৰফুকন নাটকখনৰ সকলো কৰ্মকৰ্তা। মই নাটকখন আপলোড কৰি দিম, আপোনালোকে চাব বুলি আশা ৰাখিছোঁ আৰু কেনেকুৱা হৈছে নিশ্চয় জনাব। শেষ মুহূৰ্তত সকলোৱে ফূৰ্তি কৰোঁ বুলি যোৰহাট ডায়েটৰ শ্ৰদ্ধাৰ ছাৰ আৰু আমাৰ ডায়েটৰ প্ৰভুত দাদাই বিহু গাই সকলোকে নচুৱাই দিলে। ছয় বজাত প্ৰগ্ৰেম সামৰি ৰুমলৈ গৈছিলোঁ যদিও আকৌ সকলোৱে মিলিজুলি এসাঁজ খাওঁ বুলি আকৌ ডায়েটলৈ আহিলোঁ। দুয়োখন ডায়েটৰ কথোপকথনৰ মাজতে এনেদৰে যোনে যি পাৰে নাচ গান এক্টিং কৰিবলৈ ধৰিলে, যাতে সময়টো এনেই নষ্ট নহয়। অৱশেষত খোৱাৰ সময় আহিল। দুয়োখন ডায়েটে ভালকৈ এসাঁজ মিলি খাই আমিও নিজৰ নিজৰ ৰুমলৈ ৰাওনা হ'লোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।